নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল মনৰ জোনাকলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই কি বনাওঁ, আজি মোৰ দুপৰীয়াৰ কাঁহীখন কিহেৰে সজাওঁ সকলোবোৰ দেখাই যাম। আহক চাওঁ। আজি মই নৰসিংহ, ভেদাইলতা আৰু মানিমুনিৰ এখন তৰকাৰী বনাম। সকলোৱে বনায় আৰু মোৰ কিটচেনত মই কিদৰে বনাওঁ তাকেহে দেখাবলৈ আহিলোঁ। তাৰ কাৰণে মই 3বিধ বস্তু মিক্সিত ভালকৈ পিচি লৈছোঁ। এয়া চাওকচোন, ধুনীয়াকৈ পিচি লৈছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ এখন চাকনিত, মোৰ ডাঙৰ চাকনি নাই বা আপোনালোকে কাপোৰতো চাকিব পাৰে, মই চাহ চাকা চাকনিৰে চাকি তাৰ ৰসটো উলিয়াই লৈছোঁ। কিয়নো মই তাৰ সেইখিনি গোটাখিনি মই নিদিওঁ, মই খালি ৰসটোৱেহে বনাওঁ আৰু ৰসটোৱে বনালে খাবলৈ বেছিয়ে ভাল হয়। ৰসখিনি মই উলিয়াই ল'লোঁ। এতিয়া এটা বাতিত মই ঢালি ল'ম ভালকৈ। এয়া চাওকচোন, মই অকণো গোটা ৰখা নাই, মই খালি ৰসটোহে লৈছোঁ। এতিয়া মই আদা নহৰু অলপ খুন্দি ল'ম। এতিয়া মই মাছখিনি আৰু অলপ সৰু কৰি লৈ মই তেলত ফ্ৰাই কৰি ল'ম। মাছ ভাজা হৈ গৈছে। মই মাছ ভাজা গুটিখিনি দিয়া নাই, কিয়নো ভিডিঅ'টো বহুত দীঘল হৈ যাব। মাছ যিদৰে সকলোৱে ভাজে ময়ো ভাজিছোঁ। এতিয়া কেৰাহী এটা পাতি লৈছোঁ, তাত মই অলপ কম পৰিমাণে তেল দি লৈছোঁ। এটা শুকান জলকীয়া দিছোঁ আৰু অলপমান পিঁয়াজ দিছোঁ। আপোনালোকে মোৰ দৰে বনায় নে নবনায় মোক কমেণ্ট কৰি জনাব। পিঁয়াজখিনি অকণ ৰঙচুৱা হোৱাৰ পিছত আদা নহৰু পেষ্টখিনি মই ঢালি দিছোঁ। মছলা ইউজ নকৰোঁ, মই আদা নহৰু দিম। এতিয়া মই এইখিনি ভালকৈ লৰাই ইয়াতে অকণমান হালধি আৰু মিঠাপাত দিম। মিঠাপাত দুটা মই দি দিছোঁ। ভালকৈ লৰাই লৈ অকণমান হালধি দিছোঁ মই এতিয়া। ভালকৈ লৰাই লৈ এতিয়া মই কাটি থোৱা আলুখিনি দি দিম, কিয়নো আলুৰে এই জোলটো বনালে খাবলৈ ভাল হয় আৰু ল'ৰা ছোৱালীবোৰে এইবোৰ খাব এনেও বেয়া পায়। আলু দিলে সিহঁতেও খাব বিচাৰিব আৰু ল'ৰা ছোৱালীক এনেকৈয়ে খুৱাব লাগিব আৰু। এয়া মই আলুখিনি ভালকৈ ভাজি ল'ম। অলপমান নিমখ দিলোঁ, সেইটো মোৰ কোৱা নহ'ল। আলুখিনি ভাজা হৈ গৈছে, আলু সিজি গ'ল। এতিয়া মই ইয়াত নৰসিংহ, ভেদাইলতা আৰু মানিমুনিৰ এই ৰসখিনি ইয়াতে ঢালি দিম। ঢালিলেও মই ধুনীয়াকৈ ইয়াত ঢাকন মাৰি অলপ সময় সিজাম, উতলিবলৈ দিম। এতিয়া উতল অহাৰ পিছত মই ইয়াতে মাছখিনি দি দিম। আপোনালোকে যদি বিচাৰে আলু অলপমান উলিয়াই ভাঙি দিব পাৰে, তেতিয়া জোলটো আৰু ডাঠ হ'ব। মই যে ইয়াতে মাছটো দি দিম ধুনীয়াকৈ। এনেকৈ বাৰু বনাই কোনে কোনে খাইছে মোক জনাবচোন, আদা নহৰু দি। আৰু বহুতে নিদিয়ে আদা নহৰু দিলে সোৱাদটো বহুত ভাল হয়। এয়া চাওকচোন, মোৰ তৰকাৰী হৈ উঠিছে, দেখিব ভাল হৈ আহিছে, ডাঠ হৈ আহিছে। মই আলু অকণমান ভাঙি দিছিলোঁ, আপোনালোকৰ কথা, দিবও পাৰে নিদিবও পাৰে। এয়া চাওকচোন, মই অলপ বাঢ়ি দেখাই দিছোঁ। এয়া মোৰ মাছৰ নৰসিংহ, ভেদাইলতা আৰু মানিমুনিৰ তৰকাৰী হৈ উঠিলে। এয়া শৰীৰৰ কাৰণে কিমান ভাল সকলোৱে জানে। এয়া নৰসিংহ, মানিমুনি আৰু ভেদাইলতাৰ ৰসটো উলিয়াই দিয়াৰ পিছত যিখিনি ৰৈ গৈছিলে সেইখিনি মই পেলাই নিদিওঁ। অলপমান পিঁয়াজ, জলকীয়া, নিমখ দি লৈছোঁ আৰু অলপমান বেচন দিলে পকৰাটো ভাল হয়। মই পকৰা বনাম। দি ভালকৈ মিলাই ল'ম। মিলাই লৈ ইয়াত অকণমান পানী দিম। পানী দি ভালকৈ মিলাই বৰা পকৰি যি কয়, মই বনাম এতিয়া সেইটো। বহুতে বৰা কয়, বহুতে পকৰি কয়। এতিয়া মই কেৰাহী এটা দি লৈছোঁ। তাৰপিছত ইয়াতে মই অকণমান তেল দি লৈছোঁ আৰু মই আদা নহৰু দিবলৈ পাহৰিছিলোঁ, কিয়নো আদা নহৰু দিলে ইয়াৰ গোন্ধটো বহুত ভাল লাগে, খাবলৈ বেছি সোৱাদ হয়। আপোনালোকে দি বনাই খাবচোন। এয়া মই হাতেৰে সৰু সৰুকৈ দি গৈছোঁ। এইখিনি খাব বাৰু ভাল লাগে বহুত। আপোনালোকে এনেকৈ বৰা বনাই খাই পাইছেনে? বহুতে বেচনৰ ঠাইত পিঠাগুড়িও দিয়ে। মোৰ পিঠাগুড়ি নাছিলে আৰু বেচন দিলেও মই খাই বেছি ভাল পাওঁ। মই বেচন দিয়ে বনাইছোঁ আৰু লাহে লাহে লৰাই। এয়া চাওকচোন, এয়া মোৰ বৰা হৈ গৈছে। এয়া মই ধুনীয়াকৈ নমাই দি এটা ভাঙি দেখাম, খুব ছফ্ট হৈছে। এয়া চাওকচোন, খাবলৈও বহুত ধুনীয়া হৈছে। এয়া চাওকচোন। এতিয়া মই আৰু এটা বস্তু বনাম, তাৰ কাৰণে মই এটা জলকীয়া তেলত দি লৈছোঁ, অলপমান পিঁয়াজ কাটি দি লৈছোঁ। তাৰপিছত পিঁয়াজখিনি ভালকৈ ভাজি 1 চামুচ আদা নহৰু পেষ্ট মই ইয়াত দি দিম।
তাৰপিছত লৰাই পিনে মই ইয়াত অকণমান হালধি, অকণমান লাল মিৰ্চ পাউডাৰ দি মই ভালকৈ লৰাই দিম। এয়া মই ডিম লৈ লৈছোঁ, 2টা বইল ডিম। ভাতৰ লগত মই এনেকুৱা বইল ডিম খাব ইমান ভাল নাপাওঁ, সেইকাৰণে মই অকণমান মছলা পিঁয়াজত অলপমান দি খাওঁ, তেতিয়া ভাল লাগে খাবলৈ। আৰু মোৰ দৰে বাৰু এনেকৈ কোনে খায় ডিম, মোক জনাবচোন কমেণ্ট কৰি, ভাল পায়নে বাৰু। এয়া চাওকচোন, মোৰ এয়া মছলাদাৰ ডিম হৈ গ'ল। আৰু মোৰ ভাত আজি দুপৰীয়াৰ কাঁহীখন চাওকচোন, ভাল লাগিছেনে বাৰু, খাব মন গৈছেনে? আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ'লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। শুভৰাত্ৰি।